হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। প্ৰায় 5 দিনৰ পিছত আপোনালোকৰ আগত নিউ মিনি ভ্লগ এটা লৈ আহি গৈছোঁ মই। পিছে আজিৰ মিনি ভ্লগটো চাই আপোনালোকৰ কিন্তু জিভা পানী পৰি যাব একদম, আৰু তাৰ গেৰেণ্টি মই লৈ লৈছোঁ, বিকজ আজি আমি খাম বগৰী। বাৰু বৰ্তমান আমি কেইজনীয়ে পথাৰৰ মাজে মাজে গৈ বগৰী আনিবলৈ গৈ আছোঁ। বগৰী আনিবলৈ চাওকচোন কেনেকৈ যাবলগীয়া হৈছে, আমাৰ কিমান কষ্ট হৈছে মানে। কিন্তু কষ্টকা ফল মিঠা হয় বুলি কয় যে, সেইবাবে কষ্টখিনি কৰি লৈছোঁ আৰু। পিছে আজি কষ্টৰ ফল মিঠা নহয়, টেঙাহে হ'ব। যিহেতু আমি মিঠা বস্তু নহয় বগৰীহে খাম। হে ধেমালি কৰিছোঁ অ'। পিছে টেঙাখিনি অনা দেখিয়ে টিকলিজনীও আহি গ'ল আমাৰ ওচৰলৈ। তাইও বোলে হেনো বগৰী খাব। বগৰীখিনি ধুই মেলি কলপাতত থৈ মই ধুনীয়াকৈ কাটাত লাগি গ'লোঁ। শেষত টেষ্টটো বেছি আহিবলৈ ধনিয়া অকণমানো কাটি দিছোঁ। পিছে আপোনালোকৰ ফালে বগৰী খাবলৈ হৈছে নে নাই কমেণ্ট কৰি জনাবচোন। প্ৰথম বাইটটো মই আপোনালোকক দিলোঁ আৰু ছেকেণ্ড বাইটটো চিধা মোৰ মুখত গুচি গ'ল। তামাম